হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ এই এপছত ফটো সেট কৰিব পাৰিব আৰু নাম্বাৰ চেঞ্জ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব। এই এপটো ডাউনলোড কৰাৰ পিছত দেখুৱাই আছোঁ এই এপটো কেনেকৈ কাম কৰি লয়, সেইটো আগত দেখুৱাই আছোঁ। এনেকুৱা অপশ্যন আহি যাব, আপোনালোকে অকে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা অপশ্যন আহি যাব। আপোনালোকে চিম্পলি এপখন ধৰি ৰখাৰ পিছত ইয়াত আপোনালোকে এডিট অপশ্যন পাই যাব। এই এডিট অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত মই ইয়াত ফটো সেট কৰি দেখুৱাই আছোঁ। ইয়াৰ পিছত আপোনালোকে এই অপশ্যনটো চুজ কৰি ল'ব। লোৱাৰ পিছত এলাউ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ ফটো আহি যাব। মই দেখুৱাই আছোঁ। দেখিবলৈ পাইছে ইয়াত ফটো অপশ্যন আহি গৈছে। মই ফটোত ক্লিক কৰিছোঁ। কৰাৰ লগে লগে মই ইয়াত মোৰ যিকোনো এটা ফটো সেট কৰি দিছোঁ। মই ইয়াত এই ফটোখন সেট কৰি দিছোঁ। দেখিবলৈ পাইছে ইয়াত ডান কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে ইয়াত নাম চেঞ্জ কৰিব পাৰিব। মই নামখন চেঞ্জ কৰি দেখুৱাই আছোঁ। গুড লিখিছোঁ। লিখাৰ পিছত ইয়াত অকেত ক্লিক কৰি দিছোঁ। দেখিবলৈ পাইছে যে এপখন ফেচবুক আছিল, ইয়াত ফটো চেঞ্জ হৈ গৈছে, নাম্বাৰ চেঞ্জ হৈ গৈছে, গুড হৈ গৈছে। আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব। মই এই ফটোখনৰ দেখিবলৈ পাইছে ইয়াৰ সকলোবোৰ বস্তু আপোনালোকে কৰি ল'ব। হোৱাটছআপত ক্লিক কৰিছোঁ, এডিটত ক্লিক কৰিছোঁ। কৰাৰ পিছত আকৌ ইয়াত ক্লিক কৰিছোঁ, ফটোত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে মই ইয়াৰ পৰা আৰু এটা ফটো লগাই দিছোঁ। মই এই ফটোখন লৈছোঁ। লোৱাৰ পিছত আকৌ ফটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা অপশ্যন আহি যাব। আপোনালোকে মই দেখুৱাই আছোঁ ইয়াত ডান অপশ্যনত ক্লিক কৰি দিব। মই হোৱাটছআপখন চেঞ্জ কৰি দিছোঁ। ইয়াত মই লিখিছোঁ হোৱাট এপ লিখাৰ পিছত অকে কৰি দিছোঁ। দেখিবলৈ হোৱাট এপ হৈ গৈছে, ফটো চেঞ্জ হৈ গৈছে, ইয়াত ফটো শ্ব' হৈ গৈছে। আপোনালোকে এই এপখন কেনেকৈ ডাউনলোড কৰি ল'ব মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে প্লে ষ্ট'ৰত যাব। আপোনালোকে প্লে ষ্ট'ৰত আহিব। অহাৰ পিছত প্লে ষ্ট'ৰত আহি আপোনালোকে চাৰ্চ দিব ছুপাৰ পি লাঞ্চাৰ। এই এপখন আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপখনৰ মোৰ ডাউনলোড কৰা আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপৰ মাধ্যমেৰে আপোনালোকে ফটো নেম আদি চেঞ্জ কৰিব পাৰিব। আজি ইমানলৈকে। মোৰ ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। আজি ইমানলৈকে।